প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। The item number 12, Honorable Irrigation Minister. মাননীয় অধ্যক্ষ মহোদয়, মই the Assam Groundwater Control and Regulation Rules 2022 Government of Assam dated 18th May 2022 খন সদনত দাখিল কৰিলোঁ। Item number 13, Honorable Minister Urban. মাননীয় অধ্যক্ষ মহোদয়, মই the Assam Urban Administrative Service Rules 2022, the Assam Urban Engineering Service Rules 2022, and the Assam Urban Financial Rules 2022 Government of Assam মোৰ মুঠ 3খন সদনত দাখিল কৰিলোঁ। Item number 14, Honorable Finance Minister. অধ্যক্ষ মহোদয়, মই অসম চৰকাৰৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ আৰু নগৰৰ স্থানীয় নিকায়সমূহৰ 2015 পৰা 16, 2016 পৰা 17, 2017 পৰা 18 আৰু 2018 পৰা 19 চনৰ একত্ৰীকৃত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন 4খন অসম বিধানসভাৰ পবিত্ৰ সদনত দাখিল কৰিলোঁ। Item number 15, Honorable Chairman, PC Committee. মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ ৰাজহুৱা হিচাপসমূহৰ সমিতি 173, 174 আৰু 175তম প্ৰতিবেদন কেইখন সদনত দাখিল কৰিলোঁ। Item number 16, Sri Binod Hazarika. মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ চৰকাৰী আঁচনিসমূহৰ সমিতিৰ 55খন প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। এতিয়া item number 17, Sri Keshav Mahanto Dangoria hoy amar সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ এই সদনত প্ৰস্তাৱ কৰিম যে এই সদনে এতিয়া 2007 চনৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইনৰ 18(1)(10) নম্বৰ ধাৰাৰ অধীনত অসম বিধানসভাৰ সদস্যসকলৰ মাজৰ পৰা 3জন সদস্য শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদলৈ নিৰ্বাচন কৰিব আৰু উক্ত 3জন সদস্যৰ মাজৰ পৰা ধাৰা 19(1)(10)ৰ অধীনত এজন সদস্য শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদলৈ নিৰ্বাচন কৰিব। Next item number 18, Honorable Education Minister. মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ কৰিম এই সদনে এতিয়া 1965 চনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আইনৰ 15(17) ধাৰাৰ অধীনত অসম বিধানসভাৰ সদস্যসকলৰ মাজৰ পৰা 7জন সদস্য ডিব্ৰুগড় বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হ'বৰ বাবে নিৰ্বাচন কৰিব। Item number 19, Honorable Education Minister. মাননীয় অধ্যক্ষ মহোদয়, মই এতিয়া প্ৰস্তাৱ কৰিম এই সদনে এতিয়া 2011 চনৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আইনৰ 16(1)(16) নম্বৰ ধাৰাৰ অধীনত অসম বিধানসভাৰ সদস্যসকলৰ মাজৰ পৰা 7জন সদস্য কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কোৰ্টৰ সদস্য হ'বৰ বাবে নিৰ্বাচন কৰিম। এই সদনে এতিয়া 2010 চনৰ আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট আইনৰ 25(2) নম্বৰ ধাৰাৰ অধীনত অসম বিধানসভাৰ সদস্যসকলৰ মাজৰ পৰা 2জন সদস্য আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট কোৰ্টৰ সদস্য হ'বৰ বাবে নিৰ্বাচন কৰিব। Item number 21, অধ্যক্ষ ডাঙৰীয়া, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে ৰাজহুৱা হিচাপ সমিতিৰ সদস্য শ্ৰী জয়ন্ত মল্ল বৰুৱা দেৱে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা হেতুকে 9 জুন 2022 ইংৰাজী তাৰিখৰ পৰা আকস্মিকভাৱে খালী হৈ থকা পদটো পূৰণ কৰিবলৈ অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 194(3) অধীনত একল সংক্ৰমণীয় ভোটৰে আনুপাতিক প্ৰতিনিধিত্ব নীতি অনুসৰি অসম সদনৰ সদস্যসকলৰ মাজৰ পৰা এগৰাকী সদস্যক অসম বিধানসভাৰ ৰাজহুৱা হিচাপ
সমূহৰ সমিতিৰ বাকী থকা কাৰ্যকালৰ বাবে সদস্য হিচাপে নিৰ্বাচিত কৰা হ'ব। এতিয়া আছে আইটেম নম্বৰ 22 মোচন শ্ৰী পীযুষ হাজৰিকা। মই প্ৰস্তাৱ উপস্থাপন কৰোঁ যে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 196(3)ৰ অধীনত শ্ৰীমতী নন্দিতা গাৰ্লুচা মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱাত 2021 চনৰ 24 মে তাৰিখে জাননী নং LASC (2/2021)/2 জৰিয়তে গঠন হোৱা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কল্যাণ সমিতিৰ সদস্য পদটো খালী হোৱাত নিয়ম 260(ঘ)(1) অনুসৰি উক্ত খালী পদটো একল সংক্ৰমণীয় ভোটৰে আনুপাতিক প্ৰতিনিধিত্বৰ নীতি অনুসৰি উক্ত সমিতিৰ কাৰ্যকালৰ বাকী থকা সময়ছোৱা পৰিচালনা কৰিবৰ বাবে এই সদনে সদস্যসকলৰ মাজৰ পৰা এগৰাকী সদস্যা নিৰ্বাচিত কৰিব। যদি প্ৰয়োজন হয় প্ৰধান সচিবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তাৰিখ সময় স্থান সম্পৰ্কে জনাব। ইয়াৰ বিষয়ে মানে নিৰ্বাচনৰ বিষয়ে দিন তাৰিখ আৰু মানে যাৱতীয় ব্যৱস্থাৰ কাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে নটিফিকেশ্যন দিব। এতিয়া মাননীয় বিত্তমন্ত্ৰী মহোদয়াই 2022 চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন তালিকা সদনত উপস্থাপন কৰিব। আপুনি উল্লেখ কৰি দিলে হয়। লিডাৰখিনিক দি দিলে এলপিক লবিটো আছে এইফালে এলপিক দি দিয়ক, ডেপুটি লিডাৰো দি দিয়ক, সেইকাৰণে উল্লেখ কৰি দিলে হয় বোলো আপুনি। অধ্যক্ষ মহোদয়, মই 2022-23 চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা সদনত উপস্থাপন কৰিলোঁ। এতিয়া আইটেম নম্বৰ 24 ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে আমাৰ এতিয়া আছে দি আছাম মটৰ ভেহিকেল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2022। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 3 আগষ্টৰ তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 207(1) of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Motor Vehicles Taxation Amendment Bill 2022 in the Assam Legislative Assembly. বিধেয়কখন উত্থাপন কৰাৰ বাবে সদনৰ সন্মতি বিধেয়কখন উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰিব। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, the Assam Motor Vehicles Taxation Amendment Bill 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিম। আপুনি পাৰ্মিশ্যনটো আপুনি দিছে নাই, সেইটো আপুনি উত্থাপন কৰিলে সদনৰ অনুমতি আছেনে? আমাৰ সেইটো এতিয়াও অলপ খেলি মেলি আছে প্ৰচেছটো। এতিয়া শ্ৰী পৰিমল চক্ৰবৰ্তী ডাঙৰীয়াই দ্য আছাম মটৰ ভেহিকেল টেক্সেশ্যন বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, the Assam Motor Vehicles Taxation Amendment Bill 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিম। এতিয়া অসম বিধানসভাৰ প্ৰধান সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব। বিধেয়কখনৰ শিৰোনাম হ'ল The Assam Motor Vehicles Taxation Amendment Bill 2022. মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক দ্য আছাম মিউনিচিপেল এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম মিউনিচিপাল এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিম। তো সকলোৰে সদনত
অনুমতি আছে তো অসম বিধানসভাৰ প্ৰধান সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিব বিধেয়কখনৰ শিৰোনাম হ'ল দি আছাম মিউনিচিপেল এমেণ্ডমেণ্ট বিল 2022 মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক দ্য আছাম মিউনিচিপেল কৰ্পোৰেশ্যন এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম মিউনিচিপেল কৰ্পোৰেশ্যন এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ হাউচৰ সন্মতিক্ৰমে অসম বিধানসভাৰ প্ৰধান সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব বিধেয়কখনৰ শিৰোনাম হ'ল দি আছাম মিউনিচিপেল কৰ্পোৰেশ্যন এমেণ্ডমেণ্ট বিল 2022 আমি অকণমান ক'ব বিচাৰিছোঁ আছাম মিউনিচিপেল এমেণ্ডমেণ্ট কৰ্পোৰেশ্যন এমেণ্ডমেণ্ট বিল স্যাৰ তাতে যিখিনি দেখি অধ্যক্ষ মহোদয় আছাম মিউনিচিপেল এক্ট 1956 আৰু গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন এক্ট 1969 এই বিলটো অহাৰ লগে লগে মানে আগৰ যিখিনি আছিলে অৰ্থাৎ মিউনিচিপেল এক্ট 1956 আৰু 69 আণ্ডাৰত যিখিনি আছিলে সেইখিনি নাল এণ্ড ভইড হৈ যাব এই বিলটো এক্সিকিউট হ'ব আৰু প্ৰথমতে তাতে লিখা হৈছে যে 5 বছৰ পিছতে অৰ্থাৎ যিখিনি ৱাৰ্ড কমিশনাৰ আছে সিহঁতে কাউন্সিলৰ হ'ব আৰু 5 বছৰৰ কাৰণে সময়টো পোৱা যাব আৰু তাতে পাব আমি মন্ত্ৰীমণ্ডলক অনুৰোধ কৰিম যে বিলটো পাছ হোৱাৰ লগে লগে যাতে আমি যাতে 6 মাহৰ ভিতৰত যাতে আমি ইলেকশ্যনটো যাতে পাতিব পাৰিম ঠিক আছে এটো ডিসকাশনটো কৰ্পোৰেশ্যনটো ডিসকাশন হিটো আহি যাব কৰ্পোৰেশ্যনটো উইদিন 6 মান্থ যাতে আমাৰ উইদিন 6 মান্থ যাতে আমাৰ ইলেকশ্যনটো পাতা হয় সেকেন্ডলি অধ্যক্ষ মহোদয় যে আমাৰ বাজেট যিখিনি পাছ হৈছে বা বিল্ডিং প্ল্যান এসিস্ট্যান্ট যিখিনি আমাৰ লাইসেন্স যিখিনি আছে সেইখিনি যাতে এইখিনি যাতে এইখিনি ঠিক ৰেজিষ্ট্ৰেশ্যন হৈছে অধ্যক্ষ মহোদয় কিন্তু এতিয়া এইটো বিলটো বাঢ়িছে মানে টেক্সটো লগোৱা হৈছে অধ্যক্ষ মহোদয় যদি 500 টকা আছে এইটো 10,000 টকা টেক্সটো লগোৱা হৈছে এইটো কাৰণ মন্ত্ৰী মহোদয় এতিয়া আৰু মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী দ্য আছাম ইউনিফাইড মেট্ৰপলিটান ট্ৰান্সপৰ্ট অথৰিটি বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ আইটেম নম্বৰ 28 আরে কত 27 ঠিক আছে তো মন্ত্ৰী ডাঙৰীয়া দ্য আছাম ৰেলৱে বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম এৰিয়া ৰোপৱে বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ উত্থাপন কৰা হ'ল এতিয়া অসম বিধানসভাৰ প্ৰধান সচিবে বিধেয়কখন শিৰোনামা পঢ়ি দিব বিধেয়কখনৰ শিৰোনাম দি আছাম এৰিয়েল ৰোপৱেজ বিল 2022 এতিয়া নহয় এটো আজি ইন্ট্ৰোডাকশন জাস্ট ইন্ট্ৰোডাকশন নালাগে আপুনি সেইদিনা এতিয়া আপুনি কথা ক'লে জবাব দিব লাগে কেইটামান পইণ্ট আহিব নহয় আমি অলপ প্ৰচিডিউৰ মতে যাওঁ বিধানসভা এটা প্ৰচিডিউৰ আমি কনসিডাৰেশ্যন আপুনি এটা কথা ক'ব পাৰে যদি নহয় কনসিডাৰেশ্যন ক'ব পাৰি স্যাৰ আমি নহয় মই এটা কথা আপুনি মইতো শুনক 1 মিনিট এটা কথা আরে এটা ইয়াতো 1 মিনিট 2 মিনিট বলে নিয়মৰ মাজত চলিব নিয়মৰ মাজত চলাৰ কথা যি ইচ্ছা এইটো কথা কৈ থাকিলে বিধানসভাৰ কি মজা আমি ক'ব নোৱাৰি নেকি সেইটো নহয় সেইটো কৰিব নোৱাৰে আপুনি বিলটো বিৰোধিতা কৰিব পাৰে আজি আপুনি বিলখনৰ কিবা আমি ক'ব পাৰি নোৱাৰে আমাৰ পৰম্পৰাটো এনেকা চলি আছে পৰম্পৰা মই নাজানো মই যিদিনৰ পৰা আহিছোঁ বিধানসভাৰ অধ্যক্ষৰ ফালে বিধানসভাৰ নিয়মাৱলীক লৈয়ে মই বিধানসভাখন চলাই আছোঁ ইয়াত মোৰ ব্যক্তিগত একো নাই এই চেয়াৰখনত তো গতিকে আপোনাৰ বিধায়ক আমি দেখিছোঁ বা ৰুলছ বুকটো আপোনাৰ চৰকাৰ হৈ থকাটো খুবেই বেয়া মই এই পজিশ্যনত থাকি মানুহৰ লগত কাজিয়া কৰিব আমি ক'ব নোৱাৰি মোৰ প্ৰব্লেমটো হ'ল ইয়াত থাকি মই কাজিয়া কৰিব নোৱাৰোঁ ইয়াত থাকি মই ৰুলৰ কথাহে ক'ব পাৰোঁ আমি এটা কথা এইটো এটা প্লেটফৰ্ম নহয় মন বোলে আমি কৈ থাকিব আপুনি বহকচোন মই চাওক সন্মানীয় সদস্য মই এটা কথা কৈ আছোঁ যে বিল ইন্ট্ৰোডাকশ্যনটোত একো নাথাকে হয় যদি কেতিয়াবা বিলখনক যদি ইন্ট্ৰোডাকশ্যনে কৰিব নিদিয়ে তেতিয়া তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আহি পৰে
সেইকাৰণে মই আপোনাক কৈছো আপুনি যদি উত্থাপনৰ ক্ষেত্ৰত বাধা দিব খোজে তেতিয়া মই ভোটিং লৈ ফালে এই বিলখন ইন্ট্ৰোডাকশন কৰাব লাগিব ভইচ ভোট দি আমাৰ সংস্কৃতিটো সেইটো কিন্তু আপুনি হল বিলৰ ভিতৰতে কিছুমান বিষয়ত এসুৰেন্স বিচাৰিছে এমেন্ডমেন্ট বিচাৰিছে সেইটো ইন্ট্ৰোডাকশনৰ সময়ত নহয় সেইটো আপোনাৰ যিদিনা ডিসকাশন হ'ব সেইদিনা গোটে পইণ্ট আপুনি মন্ত্ৰী ডাঙৰীয়াক দিয়াত মানে সেইটোৰ কাৰণে বিল ভুল আপুনি হয় গ'ল ভুল আছে বিলটো এটা ভুলটো আপুনি সুধাৰবলৈ সেইদিনা কৰক বিলৰ কোনটো সেন্টেন্সত কোনটো কিবা আপুনি এমেন্ডমেন্ট দিয়ক এইটো আমাৰ সংস্কৃতি মানে পাৰ্লিমেন্টৰ বা বিধানসভাৰ সেইটো গতিকে ইন্ট্ৰোডাকশনৰ ক্ষেত্ৰত একো নাথাকে যদি বিশেষ তেনেকুৱা ধৰণৰ বিল দেখে যে যেটো আপুনি সমৰ্থন কৰিব নোৱাৰিতো বিলটো ইন্ট্ৰোডিউস কৰিব নালাগে ওয়ান্স ইন্ট্ৰোডিউস হয় ইয়াৰ ওপৰত গোটে বিবেচনা হ'ব ভুল নহয় সেইটো সংশোধন হ'ব ভুল নাথাকে সেইখিনি কথা ঠিক আছে মহোদয় তিনটা স্টেজ আছে এটা হল ইন্ট্ৰোডিউস এটা হল কনসিডাৰেশন আৰু এটা হল আমাৰ পাসিং হয় গতি ইন্ট্ৰোডিউসত যদি আমি বিখনে অপোজ কৰো তেতিয়া ক'ব পাৰি কনসিডাৰেশন যদি অপোজ কৰে এক্স্যাক্টলি ৰাইট আচ্ছা এতিয়া মই অসম বিধানসভাৰ প্ৰধানসচিব বিধেয়কখনৰ শিৰোনামা পঢ়ি দিবৰ কাৰণে অনুৰোধ জনালোঁ বিধেয়কখনৰ শিৰোনাম দি আছাম এৰিয়েল ৰপৱেজ বিল 2022 এতিয়া মই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া দা গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ আইটেম 29 আইটেম নম্বৰ 29 কত কিয় মোক কোনটো কিবা দিয়া আছে হেৰিলি 28 29 30 ঠিক আছে এতিয়া মই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক দি আছাম ইউনিফাইড মেট্ৰপলিটান ট্ৰান্সপোৰ্ট অথৰিটি বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম ইউনিফাইড মেট্ৰপলিটান ট্ৰান্সপোৰ্ট অথৰিটি বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ উত্থাপন কৰা হ'লে এতিয়া অসম বিধানসভাৰ প্ৰধান সচিবে বিধেয়কখনৰ শিৰোনামা পঢ়ি দিয়ক বিধেয়কখনৰ শিৰোনাম দি আছাম ইউনিফাইড মেট্ৰপলিটান ট্ৰান্সপোৰ্ট অথৰিটি বিল 2022 এতিয়া মই মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ 29 মাননীয় অধ্যক্ষ মহোদয় দি গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ প্ৰধান সচিব ডাঙৰীয়া বিধেয়কখনৰ শিৰোনাম দি আছাম গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন এমেন্ডমেন্ট বিল 2022 এতিয়া মই মাননীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ আইটেম নম্বৰ 30 মাননীয় অধ্যক্ষ মহোদয় দি গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি এমেন্ডমেন্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ প্ৰধান সচিব বিধেয়কখনৰ শিৰোনাম দি গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি এমেন্ডমেন্ট বিল 2022 এতিয়া গৃহ নিৰ্মাণ আৰু পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া দা গুৱাহাটী বিল্ডিং কনষ্ট্ৰাকশ্যন ৰেগুলেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিব মাননীয় অধ্যক্ষ মহোদয় গুৱাহাটী বিল্ডিং কনষ্ট্ৰাকশ্যন ৰেগুলেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ প্ৰধান সচিব বিধেয়কখনৰ শিৰোনাম দি গুৱাহাটী বিল্ডিং কনষ্ট্ৰাকশ্যন ৰেগুলেশ্যন এমেন্ডমেন্ট বিল 2022 এতিয়া মই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া দা আছাম টাউন এণ্ড কাউন্ট্ৰি প্লেনিং এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দি আছাম টাউন এণ্ড কাউন্ট্ৰি প্লেনিং এমেন্ডমেন্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ প্ৰধান সচিব আৰু অধ্যক্ষ মহোদয় সন্মানীয় সদস্যই কিবা এছেছমেণ্টলৈ কথা কৈছিল তেনেকুৱা একো নহয় এটা নালাগে আৰু বাকী বিল ইন্ট্ৰোডাকশ্যন আছে আজি নালাগে বিধেয়কখনৰ শিৰোনাম দি আছাম টাউন এণ্ড কাউন্ট্ৰি প্লেনিং এমেন্ডমেন্ট বিল 2022 এতিয়া মই ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ডাঙৰীয়াক আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেন্ডমেন্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় দ্য আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেন্ডমেন্ট বিল
2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। উত্থাপন কৰা হ'ল। এটা প্ৰধান সচিব। বিধেয়কখনৰ শিৰোনাম দি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল 2022। আইটেম নম্বৰ 34 ৰাজভৱনৰ পৰা অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Taxation on Specified Lands Amendment Bill 2022 in the Assam Legislative Assembly. এতিয়া মই বিধেয়কখন মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়ানীক দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2022 উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। প্ৰধান সচিবে বিলটোত শিৰোনাম পঢ়ি দিব। বিধেয়কখনৰ শিৰোনাম দি আছাম টেক্সেশ্যন অন স্পেচিফাইড লেণ্ডছ এমেণ্ডমেণ্ট বিল 2022। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিধেয়ক উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 1 ছেপ্টেম্বৰ তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Goods and Services Tax Amendment Bill 2022 in the Assam Legislative Assembly. এতিয়া মই মাননীয় বিত্ত মন্ত্ৰী মহোদয়ে দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। প্ৰধান সচিব। বিধেয়কখনৰ শিৰোনাম দি আছাম গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স এমেণ্ডমেণ্ট বিল 2022। ৰাজভৱনৰ পৰা সদনত বিধেয়ক উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 9 ছেপ্টেম্বৰ তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Appropriation Act Repeal Bill 2022 in the Assam Legislative Assembly. মই এতিয়া বিত্ত মন্ত্ৰী মহোদয়ে আছাম এপ্ৰপ্ৰিয়েশ্যন এক্ট ৰিপিল বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়, দ্য আছাম এপ্ৰপ্ৰিয়েশ্যন এক্ট ৰিপিল বিল 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। প্ৰধান সচিব, এই ক্ষেত্ৰত মই এটা কথা বিত্তমন্ত্ৰী মহোদয়ৰ কাৰণে অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 9 ছেপ্টেম্বৰ তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Assam Contingency Fund Act Repeal Bill 2022 in the Assam Legislative Assembly. মই এতিয়া সন্মানীয় বিত্তমন্ত্ৰী মহোদয়া the Assam Contingency Fund Act Repeal Bill 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। The Assam Contingency Funds Act Repeal Bill 2022 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ। প্ৰধান সচিব। বিধেয়কখনৰ শিৰোনাম দি আছাম কণ্টিনজেঞ্চি ফাণ্ড এক্ট ৰিপিল বিল 2022। এতিয়া আছে দ্য ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2022। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত উত্থাপন কৰিবৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়ে 2022 চনৰ 9 ছেপ্টেম্বৰ তাৰিখত এটা বাণী পঠিয়াইছে। বাণীটো হ'ল আণ্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2071 of the Constitution of India, I, Professor Jagdish Mukhi, Governor of Assam, recommend the introduction of the Society Registration Assam Amendment Bill 2022 in the Assam Legislative Assembly. মই এতিয়া সন্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক দ্য ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয়,
दानिया देंखो आरो मोसानाय हाबाफारि। बे हाबाफारियाव दं बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि लाजिहां माहां माबा बुंसि मिनिहां माहां नायहरसि गाबहां माहां मोदै गसि थाबायहां माहां आंजों फैसि बारजों बिरदों खानाय बिलाइ फासोरा रुबै फोलाव हरदों आंनि फारसे आखाइ थाइनै माबोरै हमथाहरनो हाबावनो नोंखौ रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि मेगना अरायबो नोंखौल' नुसै रजे मेसेबना थाबोलाबो नोंखौल' नुसै जानो लोंनोबो बावलाय लांसै रजे मावनो दांनोबो बालाय लांसै गोसोआ आंनि नोंखौल' हास्थायबायसै सिमाङाव सानैजों गेलेबायसै मोखाङाव सानैजों आन्दायबायसै रजे गोसोआ आंनि जावलिया जासै रजे गोसोआ आंनि पागला जासै आंनि बे
गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि लांदां एलबामाव बिखानि आयनायाव हरखाबै सोरनि सावगारि थाफैखो दद्रे रजे नुजाफैखो आंनि बे गोसोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा जाहोनो हाया गारा फिसिनो हाया गारा माबोरै नोंखौ आं गोसो थोनो माबोरै नोंखौ आं हाबा लानो सिखिरि सुबुंनि जरायदाव 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 समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा साख्रि गैया बाख्रि गैया गावनि आथिङाव गसंनो हाया ओ माबोरै नोंखौ आं हाबा लानो माबोरै नोंजों आं रायजो जानो समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा
नांगोन हिन्जाव लागोन जारला जागोन दिनै संख्रि गाबोन बानलु गस्ला लंपेन्ट दख'ना जोमग्रा ओ सानै सानै आं नाना बाना गोखा जालांबाय गोसोनि बोलो समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा दाहोनो हाया गारा फिसिनो हाया गारा माबोरै नोंखौ आं गोसो थोनो माबोरै नोंखौ आं हाबा लानो सिखिरि सुबुंनि जरायदाव 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 गाम्बारि बिलोनि समायना सिखोला नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा नोंहालाय आंखौनो आसा नामा नोंनि महरा गेवलांफु गलाप बिबार बेसे समायना बेसेबा मिनिबाला बेसे समायना बेसेबा मिनिबाला नायहर हाजो हाला हायनारि सिखोला बेसे दिरै रुबु नायहर दैमा दैसा ओनसोला सेंग्रा बेसेदि समायना नोंनि महरा गेवलांफु गलाप बिबार